কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শক্তি বিতৰক কোম্পানী ব্যক্তিগতকৰণৰ প্ৰস্তাৱত তীব্ৰ প্ৰতিবাদ APSLC কৰ্মচাৰী প্ৰতিবাদত 8 ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কাৰ্বি আংলং জিলাৰ পাৰ্কুপ পাহাৰ বনাঞ্চলত অব্যাহত বনাঞ্চল ধ্বংসৰ যজ্ঞ দিনটো পৰতে অবৈধ কাঠ চোৰে কাটিছে মূল্যৱান গছ নীৰৱ দৰ্শকৰ ভূমিকা বন বিভাগ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ শক্তি বিতৰক কোম্পানী ব্যক্তিগতকৰণৰ প্ৰস্তাৱত ৰাজ্যজুৰি প্ৰতিবাদ APDCLৰ কৰ্মচাৰীৰ পশ্চিম কাৰ্বি আংলং জিলাৰ APDCLৰ উমপানৈ বৈঠালাংছো আৰু টংকামুকাম উপ সংমণ্ডলৰ কৰ্মচাৰী APDCLক ব্যক্তিগতকৰণৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ জনায় APDCLক ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আমি কেতিয়াও নামানো চৰকাৰৰ এই সিদ্ধান্তক আমি তীব্ৰ গৰিহণা দিওঁ আদি শ্লোগানেৰে মুখৰিত কৰে পশ্চিম কাৰ্বি আংলং APDCL অধীনৰ উপ সংমণ্ডলসমূহৰ কৰ্মচাৰীয়ে চৰকাৰে এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ প্ৰতিবাদত টংকামুকাম স্থিত APDCL চৌহদত পুৱা 11:30 বজাৰ পৰা সন্ধিয়া 7:30 বজালৈ 8 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে উমপানাই আৰু টংকামুকাম সাব ডিভিজন আণ্ডাৰত যিমানখিনি ষ্টাফ আছে আমি সবেই ইয়াত আজি টংকামুকাম অফিচত গোট খাই প্ৰটেষ্ট কৰিছোঁ কাৰণটো হ'লে চৰকাৰৰ যিটো ডিচিশ্যন যে APDCL ব্যক্তিগতকৰণ কৰা হ'ব সেইটো এগেইনষ্টত আমি আজি প্ৰটেষ্ট কৰিব লগা হৈছে আমি এইটো নামানো আমাৰ ফালৰ পৰা যিমান পাৰে আমি প্ৰটেষ্ট কৰিম আৰু চৰকাৰে যদি আমাৰ মাত নামানে আহিবলগীয়া দিনত আমি আৰু প্ৰটেষ্ট কৰিম যাতে মাতটো তেওঁলোকে গৈ পাওক প্ৰাইভেটে আমি কোনো বাধ্যে নামানো ব্যক্তিগতকৰণ বন্ধ কৰক ব্যক্তিগতকৰণ বন্ধ কৰক APDCL জিন্দাবাদ ধন্যবাদ যে আপোনালোকে আমাক সহায় কৰক যাতে আমি প্ৰটেষ্টটো সাকসেসফুলি এইটো আৰু প্ৰাইভেটাইজেশ্যনটো বন্ধ কৰিব লাগে আৰু এইটো বন্ধ হ'বই লাগিব আমি এইটো ষ্ট্ৰংলি প্ৰটেষ্ট কৰিম প্ৰাইভেটাইজেশ্যন বন্ধ কৰিব লাগিব APDCLক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ নকৰা পৰ্যন্ত প্ৰয়োজন হ'লে অনাগত সময়ত এইদৰে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিব বুলি APDCL অধীনৰ উপ সংমণ্ডল SDO চচেং ফং টেৰাং আৰু কৰ্মচাৰী লংক্ৰাং হানছে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ বিশাল বনা অঞ্চলত অব্যাহত বন ধ্বংসৰ যজ্ঞ বিয়াগুণ বন বিভাগৰ অধীনত হাজাৰ হাজাৰ বনকৰ্মী তথা বিষয়া থাকোঁতে বনাঞ্চলসমূহৰ পৰা দিনে দিনে লুপ্ত পাব ধৰিছে মূল্যৱান গছ নীৰৱ দৰ্শকৰ ভূমিকাত স্বায়ত্ব পৰিষদৰ অধীনস্থ বন বিভাগ তথা বন বিভাগৰ সংশ্লিষ্ট ঊৰ্ধ্বতন কৰ্তৃপক্ষ কাৰ্বি আংলঙৰ পাৰ্কুপ পাহাৰ বনা আঞ্চলিকৰ অধীনস্থ লাংখাং ফৰেষ্ট বিট অফিচৰ এলেকাত আজি কুপতি কালিভেটি খাচিয়া পুঞ্জি এলেকাত এইদৰে চলিছে অবিৰাম বনা অঞ্চল ধ্বংসৰ যজ্ঞ দিন দুপৰতে চলিছে পাৰ্কুপ পাহাৰ বনা অঞ্চলত মূল্যৱান গছ কটা কাৰ্য ইফালে বনোৱা শ্ৰমিকৰ চিঞৰ বাখৰ কৰতেৰে কাঠ কটা শব্দ চৌপাশৰ বতাহত গুমগুমাই উঠিলেও নেদেখে বনকৰ্মী অথবা দেখিও ভাও জুৰিছে একো যেন দেখা নাই শুনা নাই আৰত ইয়াৰ ৰহস্য কি আনহাতে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ বনা অঞ্চলত এই কাৰ্য দিনে নিশাই চলি আহিছে বহু দিনৰে পৰা চৰকাৰৰ উদাসীনতাৰ বাবে অৱশেষত চৰকাৰৰ সৈতে শান্তিৰ প্ৰস্তাৱত থকা KPLT সংগঠনৰ সদস্যসকলে এই ক্ষেত্ৰত মাত মাতিবলৈ বাধ্য হৈছে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰৰ বাবে পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে লাংখিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ এতিয়াও তাহানি পৰাধীন ভাৰতৰ অধিবাসী হৈ আছে নীলিপ পৰিষদ সমষ্টিৰ অন্তৰ্গত 4 কোটি বৰলাংছ আৰলংগতি আৰু বৰপুং এলেকাৰ নিবাসীৰ অন্যান্য সা সুবিধাৰ কথা নকলোৱে বা যাতায়াতৰ বাবে এটা ভাল পথৰ অভাৱ
নৈ পাৰ হ'বলৈ নাই এখনো ভাল দলং হয় উন্নয়নৰ মহাশূন্য বুলিবই পাৰি 4 কোটি বৰলং চক আৰলং ৱতী বৰপুং অঞ্চলত বাৰিষা পাহাৰীয়া খৰচুতা নৈ পাৰ হ'বলৈ নাই এখনো দলং চৰকাৰে আহৰি তথা আগ্ৰহ নাই ৰাইজৰ অহা যোৱাৰ বাবে এখন ভাল দলং এখন নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ ভৰ বাৰিষা নেৰনেপৰা বৰষুণৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰা খৰচুতা নৈখন অঞ্চলটোৰ ৰাইজে পাৰ কৰিবলৈ বাধ্য হয় বাহৰ চৈত যিকোনো সময় মৃত্যুৰ আশংকা লৈ প্ৰয়োজনত বহিস্থানৰ সৈতে যোগাযোগৰ ব্যৱস্থা অঞ্চলটোৰ ৰাইজৰ বাবে এয়ে শেষ ব্যৱস্থা কি পুৰুষ কি মহিলা কি কিশোৰ কিশোৰী কি যুৱক অথবা যুৱতী খৰচুতা নৈখন পাৰ হ'বলৈ বাৰিষা কালত এটাই সম্বল বাহৰ চৈ দলঙৰ অভাৱ ভাল পথৰ অভাৱ স্কুল চিকিৎসালয় এইখন ৰাইজৰ বাবে সপোন আৰু কল্পনাৰ বাহিৰত নীলি পৰিষদৰ জনপ্ৰতিনিধি এই বিষয়ে একো গম নাপায় নেকি মংগলিং ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Komentu ne ke nang tu mehemta kumat ne bang phua bang phi so that lo protang te ajo pherlo doai daro ki ri ka sik sak do kok te tima non pen ke nang le tum thang ta matha nang le lo alon medical store ladak nang le tum longji 24/7 mate ajo na lo stame doai long tonik po Lasi humri ikha Difu Medical College atheng no Karbiang long long kicheng C24/7 medical store Alon Medical Store. Visit the store now. Any occasion na nang litong bang sa tamiladak ajat hairstyle nang litong biklen sining hangling ta long ponji kaduka vita Clark and Beauty Parlor long bang pen nang litong ning ke hangaling hairstyles dami long ponji program hod na ni birthday hod na ni biya hod hairstyle Clark and Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Center Bank ATM near Iron Bridge, Rongparpi, Rongbay Road, Karbi Anglong, Difu. পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদৰ অন্তৰ্গত উলুকঞ্জিত বৃহস্পতিবাৰৰ পৰা উইণ্টাৰ ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি খেলত ষ্টুৱাৰ্ট এন্থনী FC আৰু লায়ন ক্লাবৰ FC অৱতীৰ্ণ হয় ফুটবল টুৰ্ণামেণ্টত স্পৰ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ উদ্যোগত এই ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয় প্ৰয়াত ৰেভাৰেণ্ড ৰবাৰ্ট কিং ক্ৰো আৰু প্ৰয়াত চাৰ্মেন টেৰণৰ সোঁৱৰণত এই শুৱনি উইণ্টাৰ ফুটবল টুৰ্ণামেণ্টৰ উপলক্ষে আয়োজিত উদ্বোধনী সভাত উলুকঞ্জি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এন্থনী ৰংপি ক্ৰীড়া ভাৰতী WKADৰ সভাপতি ইমলাং লুম্ফৈ উমচৈ এলেকাৰ VDP সভাপতি চন্দ্ৰ ফাংচো সম্পাদক দানিয়েল লুম্ফৈ প্ৰমুখ্য ভালেসংখ্যক স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ini nipai ingkorapho Cikloyon Crazy Surinira Ingkoi Sport Welfare Society pen ini labang so tournament organize pon lo asi pini pen pangcheng pontang lo asi aprang si yo nilitum phan labang so Welfare Society atum phan
nanga donors dun aki hai Harvard crew alangli puamen pen karlitang Reverend Robert King crew amen pen alangli nang donors dun lo lapen adun thu edum phanang donors dun thu Ronjit Teron alangli puamen pen Sarmen Teron alangli tum aneng kamatha aneng kidu non kewang ji uwe kimi atum phan koson se khela pen ga paching thor ji ma pu phan alangli tum kamatha kimya jok pen nilitum Sport Welfare Society a committee atum phan nang humri se labangso tournament binangi pupen senilitum pini pen labangso tournament pangching lo la se non ni phrang amri hawar la pen tibok tirela chinthong la pen bustami khela phan kaching thur thekji ko son se kaching thur unjima bosinil tumta ke mangdu atheke saguri pen lokle munida tum kadu ka vechtami kachipa kachip উল্লেখ্য যে ফুটবল টুৰ্ণামেণ্টৰ শুভাৰম্ভণি খেলখনত ষ্টুৱাৰ্ট এন্থনী FC আৰু লায়ন ক্লাব FC অৱতীৰ্ণ হয় খেলত ষ্টুৱাৰ্ট এন্থনী FC 2-1 গলৰ ব্যৱধানত লায়ন ক্লাব FCৰ বিৰুদ্ধে খেলি জয়লাভ হ'বলৈ সক্ষম হয় আমৰিৰ পৰা পিৰাটনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ